হাই বন্ধু বান্ধৱীসকল, মই হ'লো সত্যজিৎ আৰু তোমালোকক অল টাইম জ্ঞান ফৰ ইউ চেনেলটোলৈ স্বাগত। তো বন্ধু বান্ধৱীসকল, তোমালোকে জানাই অসম চৰকাৰৰ পৰা প্ৰতি বছৰেই মাৰ্চ বা এপ্ৰিল মাহত দুবছৰীয়া DLED কোৰ্চৰ বাবে তেওঁলোকে এপ্লিকেশ্যন ফৰ্ম উলিয়ায় আৰু সেই প্ৰতি বছৰৰ দৰে এই বছৰ 2020 চনৰ 20 আৰু 22ৰ বাবে তেওঁলোকে মাৰ্চ মাহৰ 16 তাৰিখে অনলাইন এপ্লিকেশ্যন উলিয়াইছিল। তো বন্ধু বান্ধৱীসকল, যিসকল বন্ধু বান্ধৱীসকলে দুবছৰীয়া কোৰ্চৰ বাবে এপ্লিকেশ্যন কৰিছিল তেওঁলোকৰ বাবে এটি ভাল খবৰ যে জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া যি এণ্ট্ৰেন্স পৰীক্ষাটো, এডমিশ্যনৰ বাবে যি এণ্ট্ৰেন্স এটা পৰীক্ষা দিবলগীয়া হয়, তো এইটো অনুষ্ঠিত হোৱা নাছিলে, কিয়নো যি কৰোণা ভাইৰাছৰ বাবে পষ্টপন কৰি দিয়া হৈছিল। তো তেওঁলোকে এতিয়া 5 আগষ্ট তাৰিখে এটা নতুন নটিফিকেশ্যন উলিয়াইছে। তাত মেনশ্যন কৰা হৈছে যি পষ্টপন কৰা হৈছিল এক্সামটো। তো এতিয়া তেওঁলোকে নিউ নটিফিকেশ্যনত ইয়াত চব বন্ধু বান্ধৱসকল ইয়াত লিখি দিছে তেওঁলোকে লাষ্ট উইক অফ ছেপ্টেম্বৰ 2020 আৰু ফাৰ্ষ্ট উইক অফ অক্টোবৰ 2020 চনত তেওঁলোকে কনফাৰ্ম এণ্ট্ৰেন্স পৰীক্ষাটো পাতিব। তো যিসকল বন্ধু বান্ধৱীসকলে এপ্লিকেশ্যন অনলাইন আবেদন কৰিছিল তেওঁলোকৰ প্ৰিপাৰেশ্যনত ভালদৰে কৰি থাকক, কিয়নো এক্সাম বেছি দিন নাই আৰু যিসকল বন্ধু বান্ধৱীসকলে এই কোৰ্চটো কৰিম বুলি ভাবি আছিল তেওঁলোকৰ বাবেও ভাল খবৰ, কিয়নো ডেট কনফাৰ্ম নোহোৱালৈকে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন এতিয়ালৈকে খোল খাই আছে, অৰ্থাৎ তোমালোকে এতিয়াও এপ্লাই কৰিব পাৰিব। এইটো এপ্লাই কৰিবৰ বাবে তোমালোকৰ ইলিজিবিলিটি লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ, জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে লাগিব 50% মাৰ্ক আৰু SC/ST সকলৰ বাবে 5% ৰিলেক্সেশ্যন কৰা হৈছে, কিয়নো 45% হ'লে হ'ব। তো বন্ধু বান্ধৱীসকল, তোমালোকে যিসকলে এপ্লাই কৰা নাই তেওঁলোকে অনলাইন এপ্লিকেশ্যন এতিয়াই কৰিব পাৰিব, কিয়নো এতিয়ালৈকে ফিক্স ডেটটো কনফাৰ্ম কৰা নাই, কিন্তু ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত বা অক্টোবৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰা হ'ব। তো যিসকল বন্ধু বান্ধৱীসকলে এপ্লাই কৰা নাই তেওঁলোকে SCERTৰ আণ্ডাৰৰ অফিচিয়েল হোম পেজ যিটো অনলাইন আবেদন কৰিবৰ কাৰণে বন্ধু বান্ধৱীসকল, তোমালোকে প্ৰথমত ক্ৰম বজাৰত যাবা। ক্ৰম বজাৰত গৈ গুগলত চাৰ্চ কৰিবা SCERT আছাম,
তোমালোকে ইয়াত ক্লিক কৰি ক্লিক কৰাৰ পাছত তোমালোকৰ যিটো ফৰ্ম ছাবমিট কৰাৰ পাছত এপ্লিকেশ্যন আছে এপ্লিকেশ্যন নম্বৰটো ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পাছত তোমালোকৰ ফৰ্মটো পে'মেণ্টৰ অপশ্যনটো খোল খাই যাব। খোল খোৱাৰ পাছত 400 টকা এটা পে'মেণ্ট কৰিব। পে'মেণ্টটো কৰাৰ পাছত তোমালোকে ডাউনলোড ছাবমিট এপ্লিকেশ্যন ফৰ্ম 3 নম্বৰটো তোমালোকে ডাউন কৰি ৰাখি দিবা ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। তো 4 নম্বৰত তোমালোকে নটিফাই কৰি দিব তোমালোকৰ ফোন নম্বৰ বা জিমেইল আইডিত মেছেজ আহিব যেতিয়া তোমালোকৰ এডমিট কাৰ্ডটো ইছ্যু হ'ব। তো তোমালোকে এনেদৰে এপ্লিকেশ্যনটো এতিয়াই কৰি লওক, সময় নাই আৰু বেছি দিন, এক্সাম ডেটটো আহি যাব। আৰু যিসকল বন্ধু বান্ধৱীসকলে আগত এপ্লিকেশ্যন কৰিছে তেওঁলোকে প্ৰিপাৰেশ্যন কণ্টিনিউ ৰাখক যিহেতু এক্সাম ওচৰত আহি পালেহি। তো থেংক ইউ বন্ধু বান্ধৱীসকল।